গাইজ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু গাইজ আজি হ'ল উৰুকা আৰু মই যাই আছোঁ আমাৰ টিহুৰ বজাৰত আৰু আপোনালোককো দেখাইছোঁ আমাৰ টিহুৰ উৰুকাৰ বজাৰ বলক। আৰু গাইজ এই দেখা পাইছে এয়া হৈছে আমাৰ টিহুৰ উৰুকাৰ বজাৰ আৰু এয়া মাছ আৰু চব মানুহ মাছ কিনাত ব্যস্ত বৰ্তমান আৰু ধুনীয়া বেলেগ বেলেগ ধৰণৰ মাছ উলিয়াই থৈ দিছে ইয়াতে। চিতল লাগে, ব্ৰিকেট লাগে, মুঠতে ভোকা লাগে। গাইছ এই বিহুটোৰ নামেই হৈছে ভোগালী বিহু, তাৰমানে নামে যাৰ পৰিচয়। ভোগালী বিহু মানে ভোগ কৰিব দিছে। দুইখা ধনী বুলি কোনো কথা নাই, ধৰক ধনীবিলাকে অলপ বেছি ডাঙৰ ডাঙৰ মাছ কিনিব, গৰীববিলাকে অলপ সৰু কিনিব, বাছ কথা এইটোৱে। কিন্তু এসাঁজ ভালকৈ সুখ লগ হৈ খাব, দুইখাবিলাকেও খাব বা ধনীবিলাকেও খাব। আৰু গাইছ এইখিনি জেগাত চব একদম জাম লাগি গৈছে, মানে দহ চাইডে দোকান আছে সেইকাৰণে হৈছে অলপমান জামটো। আৰু গাইছ এইটো বিষয়ে ক'বাই নালাগে, সেয়া সকলোৱে চিনি পায় আৰু এইটো কিনা মানুহ বৰ্তমান সময়ত বেছি। আগতে বড়ো মানুহগিলাখনক কৈছিল গাহৰি এশ বুলি, কিন্তু এতিয়া অসমীয়াগিলাখনে বড়োক ক্ৰছ কৰিব লৈছে গাহৰি ঘৰত। আৰু গাইছ এইটো বল্লি, ৰূপচন্দা, ভৌকা এনেকৈ ক'বা কিবা বহুত কিবা কিবি মাছ লৈছে সৰু ডাঙৰ। আৰু গাইছ বাপদম বায়ে আজি ফাষ্টফুডৰ দোকান বাদ দি মাছ বেচাত লাগছি, কমন কাপ মাছ আৰু কিবা কিবি এইগিলাখান বেচি আছে। আৰু গাইছ এইভাগে ব্ৰইলাৰ মুৰ্গী আৰু লোকেল মুৰ্গী, হাঁহ এইবিলাক বেচি আছে। আৰু এই মাছ বজাৰৰ মেইন মাছ বজাৰখনত এইবিলাক ডাঙৰ ডাঙৰ মাছ লৈছে। আৰু গাইছ সেইভাগে হৈছে পাঠা, খাহী এইবিলাকৰ দোকান। মানে এইখিনি জেগা অলপ খালী হৈ আছে, এনে বাহিৰত মাৰ্কেটখন হৈছে, বজাৰখন বাহিৰত হৈছে সেইকাৰণে খালী হৈ আছে।